কামৰূপৰ ৰঙিয়াৰ তুলসীবাৰীৰ গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ। থানখনৰ 40 সংখ্যক মহোৎসৱ উপলক্ষে অঞ্চলটোত সৃষ্টি হ'ল উৎসৱমুখৰ পৰিৱেশ। মহোৎসৱৰ সামৰণিৰ দিনা নাগাৰা নাম পৰিৱেশন কৰিলে জিন্তি ডেকা আৰু গীতামণি নাথে। এই অনুষ্ঠান উদ্বোধন কৰে অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি ৰমণী ৰাজবংশীয়ে। ধৰ্মপ্ৰাণ ৰাইজৰ সৈতে তেওঁ মত বিনিময় কৰে। গৰখীয়া গোপাল থানৰ গোপাল মাৰলী থানত যি অনুষ্ঠান হৈছে এই অনুষ্ঠান এটি সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ সকলো ধাৰ্মিক চিন্তাধাৰাৰ প্ৰতি কৃষ্ণৰ প্ৰতি জনসাধাৰণৰ যি মনোভাৱ আৰু কৃষ্ণক লৈ মানুহে যে মুগুটিৰ পথ বিচাৰি পায় এই কথাখিনি এই মাৰলী থানত প্ৰতিপন্ন হৈছে। কিমান লক্ষ প্ৰায় 1.5 লক্ষ 1 লাখৰো অধিক ভক্তই ইয়াৰ ভোগ গ্ৰহণ কৰিছে আৰু আমি নিজেও দেখা পাইছোঁ যে ইয়াত অগণন ভক্তিৰ কোনোফালেদি অহাৰ বাট নাইকিয়া হৈছে। গতিকে এইটোৱেই হৈছে কৃষ্ণ ভক্তিৰ এক নিদৰ্শন। আজি এই কাৰ্যসূচী হৈছে মোৰ ইয়াত এই গৰখীয়া থানৰ কৰ্মকৰ্তা ইয়াত উদযাপন সমিতিৰ বিষয়াসকলে নাম উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিল। শ্ৰী গৰখীয়া গোপাল মাৰলী থান মহোৎসৱ 40 সংখ্যক আৰু বাৰ্ষিক মহোৎসৱ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আজি তৃতীয় দিন 25, 26 আৰু 27 তাৰিখ 3 দিনৰ কাৰ্যসূচী। আৰু এই তৃতীয় দিনত আমাৰ শেষৰ বৰ্তমান কাৰ্যসূচী চলি আছে। নাগাৰা নাম দুটা দল আমাৰ জিন্তি ডেকা গুৱাহাটী আৰু গীতামণি নাথ গড়েশ্বৰ এই দুটা দলে নাম পৰিৱেশন কৰিছে আৰু নাম পৰিৱেশন কৰাৰ বাবে আমি আহ্বান জনাইছিলোঁ সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি সন্মানীয় ৰমণী ৰাজবংশীদেৱক। তেখেতে আহি আমাৰ মাজত সময়ত উপস্থিত হৈ আমাৰ নাম উদ্বোধন কৰিছে। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।